নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ আন এটি ভিডিঅ'। এই ভিডিঅ'টো হৈছে কি বাৰত আপোনালোকে কি ৰঙৰ কাপোৰ পিন্ধিব। ধন প্ৰাপ্তি আৰু সফলতাৰ বাবে আপোনালোকে ৰবিবাৰে কমলা ৰঙৰ কাপোৰ পিন্ধিব। কমলা ৰং সূৰ্যৰ খুব প্ৰিয়, সেয়ে ৰবিবাৰটো সূৰ্যৰ বাৰ। আপোনালোকে এই দিনটোত কমলা ৰঙৰ কাপোৰ পিন্ধিব পাৰে। সোমবাৰ শিৱৰ বাৰ আপোনালোক সকলোৱে জানে, গতিকে বগা ৰং আপোনালোকে পিন্ধিব পাৰে। মঙ্গলবাৰ হনুমানৰ বাৰ আৰু আপোনালোকে ৰঙা বা মেৰুন ৰঙৰ কাপোৰ পিন্ধিব পাৰে। বুধবাৰ ভগৱান গণেশৰ বাৰ, গতিকে আপোনালোকে সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে। বৃহস্পতিবাৰ ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতিৰ বাৰ, সেয়ে আপোনালোকে হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে। শুক্ৰবাৰ মা লক্ষ্মীৰ বাৰ, বগা, পাতল নীলা আৰু গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে। আৰু শনিবাৰ শনিদেৱৰ বাৰ, সেই দিনটোত আপোনালোকে ক'লা ৰঙৰ যিকোনো বস্ত্ৰ এখন পৰিধান কৰিব পাৰে। এইখিনি কৰিলে আপোনালোকৰ সোনকালে সফলতা আহিব। কৰি চাব, মনৰ বিশ্বাসেৰে পিন্ধি চাব, যথেষ্ট সুফল পাব। ধন্যবাদ। ৰাধে ৰাধে।